আপোনালোকে জিঅ' এপৰ দ্বাৰা ফ্ৰীতে কলাৰটিউন কেনেকৈ ছেট কৰিব পাৰিব। বহুত ইউজাৰ্ছ এনেকুৱা আছে যে আজিলৈকে কলাৰটিউন কেনেকৈ ছেট কৰে সেইটো ভালদৰে গম নাপায়। গতিকে বন্ধুসকল সেইসকল ইউজাৰ্ছৰ কাৰণে ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য। তো বন্ধুসকল কলাৰটিউন কেনেকৈ ছেট কৰে সেইটো জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বন্ধুসকল কলাৰটিউন কেনেকৈ ছেট কৰে সেইটো জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল টেক সলিউশন। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল আপোনালোকৰ মোবাইলত যদি অলৰেডি জিঅ' এপ ডাউনলোড আছে তেতিয়াহ'লে ডাউনলোড কৰিব নালাগে, আৰু যদি ডাউনলোড নাই তেতিয়াহ'লে আপুনি প্লে ষ্ট'ৰলৈ গৈ ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ পিছত আপুনি এপটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনাৰ একদম টপত আপোনাৰ বহুত ধৰণৰ অপশ্যন দেখিবলৈ পাব। এইবোৰ অপশ্যনত একো কৰিব নালাগে, আপোনাৰ ইয়াতে JIOAPP যাব লাগিব। JIOAPP গৈ পেলাই আপুনি ইয়াতে বহুত ধৰণৰ কলাৰটিউন দেখিবলৈ পাব। গতিকে আপুনি মনে বিচৰা কলাৰটিউনটো আপুনি ওপৰত সাৰ্চ বাৰত আপুনি সাৰ্চ কৰি উলিয়াব পাৰিব। মই আপোনাক দেখুৱাই দি আছোঁ। মই সাৰ্চ কৰিছোঁ, সাৰ্চ কৰাৰ লগে লগে টপত আহি গৈছে। এইটো আপুনি কলাৰটিউন দিব বিচাৰে তেতিয়াহ'লে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাইডত 3 লাইনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চেট জিঅ'টিউনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ চেট জিঅ'টিউনলৈ ক্লিক কৰি দিব। তেতিয়া লগে লগে আপোনাৰ নম্বৰত আপোনাৰ কলাৰটিউন ছেট হৈ যাব। যদি ইয়াতে কিবা আপোনালোকে অসুবিধা পায়, ইয়াতে যদি আপোনাৰ কলাৰটিউন ছেট নহয় তেতিয়াহ'লে আৰু এটা অপশ্যন আছে, আপুনি তাত যাব। আপুনি একদম টপত যাব, টপত 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে জিঅ'টিউনলৈ যাব। গৈ পেলাই আপুনি জিঅ'টিউন লাইব্ৰেৰীত যাব। গৈ পেলাই আপুনি ইয়াতে জিঅ'টিউনটো চিলেক্ট কৰি দিব পাৰিব, বা আপুনি সাৰ্চ বাৰত ক্লিক কৰি আপুনি সাৰ্চ কৰি দিব পাৰিব। মাই ছাবস্ক্ৰিপশ্যনত আপোনাৰ ডিএক্টিভেট, যোনটো আপোনাৰ কলাৰটিউন অলৰেডি এক্টিভেট আছে সেইটো আপুনি ডিএক্টিভেট ইয়াৰ পৰা কৰিব পাৰিব, আৰু কলাৰটিউনটো আপুনি ইয়াৰ পৰাই চেঞ্জ কৰিব পাৰিব। বন্ধুসকল এনেকৈ আপোনালোকে জিঅ' এপৰ সহায়ত আপুনি কলাৰটিউন লগাব পাৰিব। বন্ধুসকল ভিডিঅ'টোত এইখিনিয়ে আছিলে। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে যদি টেকনিকেলৰ লগত জড়িত ৰাখি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি সদায় পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো দবাই অলপ চেট কৰি দিব। তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপুনি আগতে পাই থাকিব। তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় জগন্নাথ।